Hi everyone, welcome back to my YouTube channel. মোৰ YouTube channel অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ৰাতিপুৱা আজি ব্লগটো আৰম্ভ কৰিছোঁ যিহেতু আজি বাৰ বিয়া হেতু কাৰণে ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ আপোনালোকক দেখুৱাই থাকোঁ আজি দিনটোত কি হয় কি নহয় সকলোবোৰ আপোনালোকক দেখুৱাই গ'লে ঠিক আছে। এতিয়া মই ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব আৰু এয়া বামুণ আহিলে তাৰ পিছত আৰু এয়া মামী ডাঙৰ মামী আছে ৰেডি হৈ গ'লো আৰু সকলোখিনি আপোনালোকক দেখুৱাইছোৱে কি হৈছে আৰু মানুহ আহিছে মা পানীতোলা যাবলৈ ৰেডি হৈ গ'লো আৰু এয়া মামীয়ে ঘৰত সৰু ঘট লৈছে আৰু মায়ে কলহ লৈছে আৰু যিখিনি পাৰোঁ যিখিনি নোৱাৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম আৰু লগতে মানুহ আহিছে পানীতোলাৰ কাৰণে বেলেগকৈ মানুহ আহে তাৰপিছত বিয়াৰ কাৰণেতো আহেই কিন্তু পানীতোলাৰ কাৰণে বেলেগকৈ নিমন্ত্ৰণ কৰা হয় সেইটো কাৰণে মানুহখিনি আহিছে আৰু আমি তিনিজনী ৰখি আছোঁ আমিও যাম আৰু এয়া জেঠাইয়ে চালনী এখনত চাকি লৈছে আৰু কিবাকিবি লৈছে সেইখিনি আপোনালোকে পিছত দেখিবলৈ পাব আৰু আমিও এয়া সৰু ঘট লৈ লৈছোঁ পাঁচজনীয়ে পাঁচটা ঘট আমি এতিয়া পানীতোলাৰ ওচৰলৈ যাম আৰু চাই থাকক আৰু এয়া ডাঙৰ মামী আমি এতিয়া নদীত পানী তুলিবলৈ কাৰণে গৈ আছোঁ আৰু নদীত যোৱা মানে বহুত ফূৰ্তি লাগে আৰু মইতো এনেও ভাল পাওঁ আৰু এয়া লগতে মামাৰ ছোৱালীকেইজনীও আহি আছে নদীৰ ওচৰ পাইছোঁহি আৰু অকণমান দূৰ গৈয়ে নদীখন পামগৈ আহিছে লগত জেঠাই আৰু ওচৰৰ মানুহখিনি আহিছে সময়খিনিতো বহুত ভাল লাগে এইখিনি সময় আচলতে বেলেগ এটা মমেণ্ট আৰু যিমান পাৰোঁ সেইকাৰণে ভাবিলোঁ এইখিনি আপোনালোকক দেখাওঁ আৰু কেমেৰাটো অকণমান মোৰ দিগদাৰ হ'ল কাৰণে মই নিজে ধৰিবৰ কাৰণে মামাৰ ল'ৰাটোক দি দিলোঁ আৰু তাৰ পৰা এতিয়া ল'লোঁ বাকীখিনি নিয়ম মই দেখুৱাম কি কৰে এয়া মামী নদী নামি গৈছে আৰু লগতে মা আৰু ময়ো আছোঁ আপোনালোকে চাই থাকক উত্তৰ দক্ষিণ কইনাৰে বইনাক তাই পুলিচে লৈ যা হাঁহিতে মৰু তিনবাৰ ভৰাই পেলাই দিয়ে আৰু তিনবাৰ ভৰাই উঠাই দিবি আহিলোঁ আৰু এয়া সৰু ঘৰ লগতে ভণ্টিও আহিছে আগত মাহঁত গৈ আছে এয়া আগত মাহঁত গৈ আছে আমি এতিয়া ঘৰলৈ গৈ আছোঁ পানী তুলি আৰু কি কৰে আপোনালোকে চাই থাকিব পানী তুলি এয়া আহিলোঁ আৰু এয়া ভণ্টি আমি গোটেইবোৰে এতিয়া আহিলোঁ এতিয়া কইনাক গা ধুৱাব আৰু বাকী কিছুমান নিয়ম আছে সেইখিনিও আপোনালোকক দেখুৱাম আৰু এই পেণ্ডেলটো কেনেকুৱা লাগিছে জনাব আৰু এতিয়া মানুহখিনি আচলতে মামাহঁতৰ ঘৰৰ মানে অকণমান আঁতৰ আছে আৰু সেইখিনিতে মানুহখিনি বহিছে আৰু এয়া গেটৰ মুখত ৰৈছে আৰু এয়া
ইয়াত নাম গাইছে এতিয়া গীত ধৰিবৰ কিছুমান নিয়ম আছে আৰু ইয়াৰ পৰাই আদৰি নিব লাগে সেইটো কাৰণে ৰখি আছে আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ মামাহঁতৰ ঘৰত জাগা কম সেইটো কাৰণে ঘৰত অকণমানকৈ পেণ্ডেল দিছে আৰু বাকীখিনি পেণ্ডেল অকণমান আঁতৰত দিছে আৰু এয়া চালনীয়াত থৈছে ইয়াতে বাকী নিয়মখিনি আছে যিখিনি সেইখিনি ইয়াতে কৰিব আৰু এয়া কলহত পানীখিনি ইয়াতে ভিতৰতে থৈছে বাহিৰত অকণমান দিগদাৰ হয় সেইটো কাৰণে বাহিৰত থোৱা নাই এয়া মামীয়ে ইয়াত এটা থৈ গৈছে ময়ো ইয়াত দিলোঁ আৰু এতিয়া কইনাক কোচত গৈ তুলি নিয়া হৈছে আৰু মামাৰ ল'ৰাটোৱে আনি পেলাই ইয়াত থ'লে আৰু ইয়াতে কইনাক নিয়মখিনি কৰিব আৰু মই এয়া মাহ হালধি সানি লৈছোঁ এজন এজনকৈ সানিব প্ৰথমতে মই ফাৰ্ষ্টতে চান্সটো পালোঁ সেইটো কাৰণে মই সানি ল'লোঁ আৰু এয়া মাহ হালধি সনাৰ সময়ত সঁচাকৈ বহুত দুখ লাগে আৰু ছোৱালী এজনী ঘৰৰ পৰা ওলোৱা টাইমত মানে জীয়াৰ দুখ কিমান থাকে সেইখিনি ছোৱালীজনীয়ে গম পায় আৰু ঘৰৰ মানুহখিনি আচলতে জানে আৰু মোৰ পিছতে মায়ে বাক মাহ হালধি সানিছে লগতে ঘৰৰ মানুহখিনি এজন এজনকৈ আহিব আৰু মাহ হালধি সনাৰ এইখিনি নিয়মখিনি কৰিব মাতটো মিউট কৰি দিছোঁ কাৰণ কন্দাৰ ভিডিঅ'বোৰ আৰু বহুত দুখ লাগে সেইটো কাৰণে মাতটো মিউট কৰা হৈছে লগতে কপিৰাইট লগাৰ কাৰণে মাতটো মিউট কৰি দিছোঁ এতিয়া মাহ হালধি সানিব আহিলে কইনাৰ মাক মানে মোৰ মাজু মামী আৰু এয়া মামীয়ে বাক হালধি সানি আছে মামী হালধি সানিলে আৰু এতিয়া আহিছে ডাঙৰ মামা ছোৱালীজনী মানে মোৰ ভণ্টি এতিয়া তাই সানিছে আৰু এতিয়া সানিছে সৰু মামাৰ ছোৱালীজনী তাই এতিয়া হালধি সানিছে তাৰপিছত আৰু এয়া কইনাৰ জেঠাই তাৰপিছত আহিলে বা কইনাৰ বায়েক আৰু মোৰ বা হয় তাই সনা হৈ গ'ল আৰু তাৰপিছতে আহিলে মোৰ জেঠাইৰ ছোৱালী তাইও সানিছে সকলোৱে অলপ অলপকৈ সানিছে এতিয়া আহিছে ডাঙৰ মামীয়ে পানী তোলাৰ গোটেইখিনি নিয়ম কৰিছে আৰু এতিয়া ডাঙৰ মামীয়ে বাক মাহ হালধি সানিছে বাকী গোটেইখিনিয়ে সনা হৈ গ'ল আৰু সেইটো কাৰণে লাষ্টত ডাঙৰ মামীয়ে সানিছে আৰু কিছুমান নিয়ম আছে সেইখিনি গোটেইখিনি ডাঙৰ মামীয়ে কৰিব আৰু এয়া চাউল মূৰত দিব লাগে এইখিনি ডাঙৰ মামীয়ে ফাৰ্ষ্টতে কৰি লৈছে তাৰপিছত এজন এজনকৈ সকলোৱে এনেকুৱা কৰিব আৰু লগতে ময়ো কৰিছোঁ বাৰু আৰু এয়া পইচা দিছে পইচা দিব লাগে তাৰপিছত এতিয়া মই নিয়ম চাউল মানে ছিটিয়াইছোঁ আৰু চাকি যিহেতু অকণমান চাকি যিটো সেৱা সেই কৰিব লাগে সেইটো মই নকৰিলৈ পাহৰি গ'লোঁ আৰু এয়া মামাৰ ছোৱালীজনীয়ে কৰি আছে আৰু এজন এজনীকৈ চবেই দি আছে যেনেকৈ মাহ হালধি সকলোৱে সানিছিলে তেনেকৈ ইয়াত চাউল দিব লাগে কইনাক তাৰপিছত এয়া বায়ে পূৰা খোৱাত বিজি হৈ আছে আৰু এয়া মামীয়ে আকৌ সৰু সৰু যিখিনি ঘট আছিলে সেইখিনি ভিতৰৰ পৰা আনি চোতালত থৈছে বামুণৰ ওচৰত তাৰপিছত আকৌ নিয়ম আছে যে চাউল দিয়া বুলি আৰু লগতে এয়া কিবা পিচিব লাগে সেইখিনি মই ভালকৈ নাজানো সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মইতো ইমানখিনি নিয়ম নাজানোৱেই সেইটো কাৰণে ক'লেও কিছুমানে ভুল হ'ব পাৰে সেইটো কাৰণে আৰু নকওঁ আপোনালোকে চাই থাকিব
মাহ হালধি অনা চাউল দিয়া সকলোখিনি হৈ গ'ল আৰু এয়া অকণমান ফূৰ্তি পিঠাগুড়ি সানিছে মামীক। আমি আচলতে সানিব নিদিলোঁ কাৰণ বৈ ষ্টাইল কৰিব লাগিব, পিছত এইবোৰ আকৌ বেয়া হ'ব চুলি, সেইটো কাৰণে সানিব নিদিলোঁ। আৰু এয়া মামায়ে বামুণৰ ওচৰত আহিছে আৰু এয়া নিয়মখিনি কৰিব। সেইকাৰণে বহি ল'লে দুয়োজনে আৰু মই ভিডিঅ' কৰিছোঁ। আৰু বাকী ভণ্টিসকল নাই, তেহঁতে ওলাব গৈছে, সেইটো কাৰণে গোটেইখিনিতো নিয়ম কৰিব লাগিব ভিডিঅ', সেইটো কাৰণে মই আছোঁ। আৰু নিয়ম এয়া হৈ গ'ল, এতিয়া সকলোৱে সেৱা কৰিলে। তাৰপিছত আহিলে কইনাই যিমানখিনি মানুহ আছে সিমানখিনি সেৱা কৰিব লাগে আৰু লগতে ঘৰৰ মানুহখিনি এজন এজনকৈ সেৱা কৰিব লাগে। কইনাৰ সেৱা কৰি যোৱাৰ পিছত বাকীকেইজনে কৰিব। আৰু এয়া কইনাই আইতাকক সেৱা কৰিলে। তাৰপিছত এয়া মামী আহিছে, মামীয়ে নিয়মখিনি কৰাৰ কাৰণে কইনাৰ পিছতে মামী আছে আৰু লগতে আছে সৰু মামা, তাৰপিছতে আছে আমাৰ মা। এয়া মায়েও কৰি গৈ আছে আৰু ইয়াৰ নিয়মবোৰ মামাহঁতৰ মানে নিয়মবোৰ বেলেগ, সেইকাৰণে মই প্ৰথমবাৰ দেখিছোঁ এনেকুৱা নিয়ম। আমাৰ মানে ঘৰৰ ফালে আপাৰ আচামৰ ফালে এনেকুৱা নহয়, নিয়মবোৰ আচলতে বেলেগ হয়। ল'ৰা চবতে আচলতে নিয়মবোৰ বেলেগ বেলেগ। আৰু এয়া সকলোবোৰকে সেৱা কৰি হৈ গ'ল আৰু এতিয়া বামুণক সেৱা কৰিছে আৰু গোটেইখিনি মা আৰু মামী মামা এতিয়া বামুণক সেৱা কৰিছে। কইনাৰ হোৱাৰ পিছতে মানুহখিনি সেৱা কৰিছে। তাৰপিছত আহিলে আকৌ মামা মামী সকলোবোৰে এতিয়া ইয়াত যিখিনি নিয়ম কৰিছিলে সেইখিনিৰ ওচৰত সেৱা কৰিছে। বামুণে এয়া মন্ত্ৰ গাই আছে, সেইখিনি সকলো মিউট কৰা হৈছে। আৰু এয়া ফাইনেলি বাহিৰৰ সকলোখিনি কাম হৈ গ'ল আৰু এয়া কইনা ভিতৰলৈ নিছে, তাৰপিছত গা ধুৱাব, সেইখিনি আপোনালোকক দেখুৱাম। এয়া মামীও এইখিনি চালনীখিনি যি আছিলে সকলোখিনি ভিতৰলৈ আনিলে। তাৰপিছত এয়া সকলোৱে ফটো উঠি আছে, বা লগত আৰু ময়ো কেইখনমান উঠিলোঁ। আৰু এতিয়া বায়ে মানে মামাৰ এজনী ছোৱালী, তাই এতিয়া কোচত কৰি নি পেলাই এতিয়া গা ধুৱাব জেগা লৈ গৈছে। আৰু মানে মামাহঁতৰ খুব জেগা কম, সেইটো কাৰণে অকণমান দিগদাৰ হৈছে, সেইটো কাৰণে কুঁৱাৰ পাৰতে গা ধোৱাৰ ব্যৱস্থাটো কৰিলে। আৰু কইনা গা ধোৱা হৈ গ'ল আৰু ইয়াৰ ভিতৰত আৰু কিছুমান নিয়ম আছে, সেইখিনি কৰি আছে জেঠাই। তাৰপিছত আৰু এজনী জেঠাই আছে আৰু ইয়াৰ মামীয়ে নিয়মখিনি কৰিছে। কি কৰিছে মই সেইখিনিতো ভালকৈ নাজানো, সেইটো কাৰণে আপোনালোকে চাই থাকক কি কি কৰে কি কি নকৰে। পানী তোলা নিয়ম সকলোখিনি শেষেই হৈছে। বাকী পাৰ্টত আপোনালোকে দেখিবলৈ পাব দৰা অহাৰ আৰু দৰা কেনেকুৱা কি কথা কি হয় সকলোখিনি দেখুৱাই